হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটিলৈ। থাম্বনেইলখন চাই নিশ্চয় গমেই পাইছে চাগে আমি আজি ক'লৈ গৈ আছোঁ। আমি আজি গৈ আছোঁ পৃথিৱীৰ বিখ্যাত এছিয়াৰ সৰ্ববৃহৎ গণেশ মন্দিৰটোলৈ। আৰু আমি এতিয়া আহি ইয়াত পালোহি ভকত গাঁৱৰ ব্ৰিজখন, যিখন নেকি ব্ৰিটিছৰ দিনতে বনোৱা, আৰু এখন নতুনকৈ বনাই আছে চৰকাৰে। সেইখন বাৰু এতিয়ালৈ বনাই হোৱা নাই। আৰু এতিয়া আমি পামগৈ ভকত গাঁও চাৰিআলি। আমি আজি যিখন ঠাইলৈ গৈ আছোঁ, এছিয়াৰ সৰ্ববৃহৎ গণেশ মন্দিৰটোলৈ, যিটোত মন্দিৰ আছে বহা বজাৰী গাঁওখনত। এই মন্দিৰটোলৈ গ'লে হেনো মনৰ কামনা পূৰণ হয়। আমি আমাৰ ছোৱালীজনীৰ হৈ শৰাই এভাগ দিম বুলি আহিছোঁ। এই মন্দিৰটোত বহা পাহাৰত অৱস্থিত। চাওকচোন, আহি থাকোঁতে কি ধুনীয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ। আহি আমি পাই গ'লোঁ বহা গণেশ মন্দিৰটোলৈ। আমি দোকানৰ পৰা ফল মূল ল'লোঁ। মন্দিৰৰ ভিতৰৰ যিটো শিল আছে, সেইটো প্ৰাকৃতিকভাৱেই নিজেই হোৱা, আৰু যিটো শিলাখণ্ড, সেই শিলটো ডাঙৰ হৈ গৈ থাকে, আৰু মূৰ্তিটো গণেশৰ আকৃতি লৈছে। আৰু এয়া ধুনুৱে সেৱা জনাইছে, আৰু ফুল মন্দিৰত মানুহে ছটিওৱা ফুল লৈ আছে। আৰু তাত গৈহে গম পাইছোঁ, তাত যিবিলাক ল'ৰা ছোৱালী পঢ়া শুনা কৰে, সিহঁতে নিজৰ পঢ়া কলম গণেশ বাবাৰ চৰণত থৈ আশীৰ্বাদ লৈ ঘৰলৈ লৈ আহে। আমাৰ সেৱা কৰা হৈ গ'ল, আৰু ধনুক অলপ ফটো উঠালোঁ। তাইতো ফটো নুঠেই, আৰু তথাপিও এখন দুখনমান ফটো উঠালোঁ, আৰু আজিলৈ আহিছোঁ মই।